কবিতাৰ শিৰোনাম জীৱনৰ চাকনৈয়াত ৰঙালী কবি জিতুল কুমাৰ গগৈ। ঋতু পৰিৱৰ্তনৰ সুযোগতাই প্ৰকৃতিয়ে গ্ৰীষ্মৰ প্ৰখৰতা বৰ্ষাৰ সিক্ততা শৰতৰ কোমলতা হেমন্তৰ পূৰ্ণতা শীতৰ প্ৰতিকূলতাৰ অন্তত প্ৰকৃতিৰ ঐতিহ্য আৰু পৰম্পৰাৰে প্ৰকৃতি অপৰূপ ৰূপ লাৱণ্যই অলৌকিক মহিমাৰে মহিমামণ্ডিত হৈ আহে বসন্ত প্ৰকৃতিৰ বুকুলৈ অসমীয়া সমাজলৈ। উতলা বসন্তই মিঠা শিহৰণত বাউলী হৈ বৰদৈ চিলাজনী অসমীয়াৰ বাপতি সাহন হিয়াৰ মধু ৰঙালী বিহু বহাগ বা বসন্তৰ ঋতুতেই হয় উদযাপিত। বাদ্যগীত নৃত্য গন্ধে পুষ্পে সুশোভিত অসমীয়া জাতিৰ প্ৰাণৰ স্পন্দন ৰঙালী বিহু। বহাগৰ স্নিগ্ধতাই সকলোকে একাত্মক কৰি জাতি ধৰ্ম বৰ্ণ সম্প্ৰদায়ৰ ভেদ পাহৰাই ভাতৃত্ববোধে একেই বৰগছৰ তলত সম্প্ৰীতিৰ সমন্বয়ে কৰাই মিলিত। সেয়েহে সবাই বকৈ আপোন ৰঙালী বিহু। মৰমৰ দীঘে চেনেহৰ বাণীয়ে বোৱা বিহুৱান ৰঙাই ডিঙিত দিয়ে চেনেহীয়ে পাহাৰ বগাই বগাই কপৌফুল আনি চেনেহী নেঘেৰী খোপাত দিয়ে ৰঙায়ে গুজি জয়ী বনৰ তলত বিহুৱে ফাঁকি জুই। দোলে গুমগুমালে খুলি কেতেকীয়ে বিনালে গৃহস্থৰ চোতালত গাঁও বুঢ়া মেঠাই মিলি বিহু জুই জুই মূৰৰ চুলি ছিঙি ছিঙি আশীৰ্বাদ জনাই বছৰটো যেন কুশলে যায়। এনেহে ৰঙালী বিহুটি অসমীয়াই নাপাতি থাকিব পাৰেনে হাত সাৱটি।